আজি কম শিক্ষাগুৰুৰ ওপৰত কেনেদৰে নম্ৰভাৱে পৰিচয় দিব লাগে। যদি কোনোবাই তোমাক এটা কথা বা এটা আখৰ লিখাইছে, এটা শব্দ শিকাইছে, তেওঁৰ ওচৰত আজীৱন কৃতজ্ঞ হৈ থকাটো আমাৰ কৰ্তব্য, আমাৰ বাধ্য। কিন্তু আমি সেইটো নকৰি উল্টাটো কৰোঁ। ইয়াৰ কথা আছে যে শ্ৰদ্ধাৱান লৱন্তে জ্ঞানম, অৰ্থাৎ শ্ৰদ্ধা থাকিলেহে জ্ঞান লাভ হয়। শিক্ষাগুৰু আমাক কিমান যত্ন কৰি শিক্ষাদান কৰে। তেওঁলোকৰ এই যি ধাৰ আমি কেতিয়াও খুজিব নোৱাৰিম। কিন্তু কৃতজ্ঞ আৰু নম্ৰ হৈ থাকিলে তেওঁলোকে সন্তোষ পায় আৰু তেওঁলোকৰ মনটো সন্তুষ্ট হয় আৰু সন্তুষ্ট হৈ শিক্ষাদান দিয়ে। আমি তেওঁলোকক অৰ্থাৎ শিক্ষাগুৰুসকলক পৰম শ্ৰদ্ধা কৰাটো আৱশ্যক। কিন্তু আমি সেইটো নকৰোঁ, আমি উল্টাটো কৰোঁ। এজনে কোনোবাই শিকাইছে তাক আমি কেয়াৰেই নকৰোঁ। কি শিকাইছে গ'ল। নম্ৰতা গুণ থাকিলেহে আনৰ পৰা কিবা এটা শিকিব পাৰিম। যদি আমাৰ নম্ৰতা গুণেই নাই তেতিয়াহ'লে ভাল কথা শিকিব নোৱাৰিম। শিক্ষাগুৰুৰ ক্ষেত্ৰতেই নহয়, এনেই সমাজত যদি কোনোবাই বয়োজ্যেষ্ঠ আছে, কোনোবাই যদি জ্ঞানী আছে, কোনোবাই লোকৰ আমি সন্মান কৰিব লাগে, তেওঁলোকৰ ওচৰত নম্ৰ হ'ব লাগে। আমি তেওঁলোকক কেয়াৰেই নকৰোঁ। তাৰ বিষয়ে মই এটা কথা কওঁ, এটা কাহিনী কওঁ। কাহিনীটো মনোযোগেৰে শুনিব। ৰাম ৰাৱণৰ কাহিনী আপোনালোকে নিশ্চয় শুনিছে। যেতিয়া নেকি যুদ্ধৰ শেহতীয়া সময়, তেতিয়া যুদ্ধত ৰাৱণটো দৰাহেই হ'ল ৰামচন্দ্ৰৰ ওচৰত। তেতিয়া ৰামচন্দ্ৰই তেওঁৰ বায়েকক লক্ষ্মণক ক'লে যে লক্ষ্মণ, পৰম বিদ্বান পৰম জয়শ্ৰী ৰাৱণ এই সংসাৰৰ পৰা যাবলৈ ওলাইছে। তেওঁ জীৱনৰ সকলো সুখ ভোগ কৰিছে, তেওঁ শাস্ত্ৰ আদি নিৰপেক্ষভাৱে অধ্যয়ন কৰিছে। তুমি যোৱা আৰু তেওঁৰ জীৱনৰ অভিজ্ঞতাৰ সাৰ কথা গ্ৰহণ কৰা। ৰামচন্দ্ৰৰ কথা শুনি লক্ষ্মণ গ'ল আৰু ৰাৱণৰ শীৰ্ষৰ ওচৰত থিয় হৈ ৰাৱণক জীৱন যাপনৰ সাৰ কথা সুধিলে। ৰাৱণ কিন্তু চকু বন্ধ কৰি নিষ্ঠুৰ হৈ ৰ'ল। মুখত মাত নাই। খন্তেক থিয় দি লক্ষ্মণ উভতি আহিল আৰু ৰামক ক'লে, দাদা, ৰাৱণে মুখেৰে একো ক'বই নোৱাৰে, মৰিবলৈ ওলাইছে, সেয়া মই গুচি আহিলোঁ। ৰামচন্দ্ৰই ক'লে, লক্ষ্মণ, তুমি ক'ত থিয় হৈ প্ৰশ্নটো কৰিলা? কথাষাৰ মন দি শুনিব। ৰামে লক্ষ্মণক ক'লে যে তুমি ক'ত থিয় হৈ প্ৰশ্নটো কৰিলা? লক্ষ্মণে তেতিয়া উত্তৰ দিলে, তেওঁৰ শীৰ্ষৰ ওচৰত থিয় হৈ, অৰ্থাৎ মূৰৰ ওচৰত থিয় হৈ। ৰামচন্দ্ৰই হাঁহি মাৰি ক'লে, লক্ষ্মণ, তুমি ৰামৰ ওচৰত বিজেতা হৈ গৈছিলা। তেওঁৰ মূৰৰ শিতানত থিয় হৈ আদেশাত্মক স্বৰত প্ৰশ্ন কৰিলে মৌন হৈ নাথাকিলেও আৰু কি কৰিব? কিবা শিকিবলৈ হ'লে, জ্ঞান প্ৰাপ্ত কৰিবলৈ হ'লে শিষ্য বাবদ বিনম্ৰতাৰে প্ৰশ্ন সুধিব লাগে। গুৰুৱে তেতিয়াহে উত্তৰটো দিব। তুমি পুনৰ যোৱা, এইবাৰ তেওঁৰ বৰিৰ পথানত থিয় দিবা আৰু শ্ৰী চৰণত প্ৰণাম কৰি শ্ৰদ্ধা ভক্তি নিবেদন কৰিবা আৰু কৰ জোৰেৰে বিনম্ৰতাৰে প্ৰশ্ন কৰিবা। লক্ষ্মণে পুনৰ ৰাৱণৰ ওচৰত গ'ল আৰু এইবাৰ তেওঁৰ চৰণৰ ওচৰত মূৰ দুকাই ভক্তিৰে প্ৰণাম কৰিলে। ৰাৱণে হাঁহি মাৰি ক'লে, প্ৰিয় লক্ষ্মণ, তুমি বহুত সময় নষ্ট কৰিলা। মোৰ বাক শক্তি ৰুদ্ধ হৈছে। তথাপিও সংক্ষেপতে কৈছোঁ, এই 5টা বাণী মনত ৰাখিবা। আপোনালোকেও এই 5টা বাণী মনত ৰাখিব। বিকজ এই 5টা বাণী সকলোৰ জীৱনত লাগতীয়াল। এই 5টা গুণ থাকিলে, এই 5টা কথা আমি জানিলে আমাৰ জীৱনত বহু উন্নতি কৰিব পাৰিম। 1 নম্বৰ হৈছে যে বিনম্ৰতাৰ দ্বাৰাহে জ্ঞান প্ৰাপ্ত কৰা যায়। যি সৎ সংকল্প মনলৈ আহে তাক তুৰন্তে ক্ৰিয়ান্বিত কৰিব লাগে। যদি কোনো বেয়া ভাৱ মনলৈ আহে তাক দূৰ কৰিবলৈ যত্ন কৰিবা। নিজৰ বাণীত কঠোৰ নিয়ন্ত্ৰণ ৰাখিবা। শব্দ কেতিয়াও গঢ়ি নাহে আৰু শব্দৰ দ্বাৰা দিয়া ঘাত কেতিয়াও নিৰাময় নহয়। কাম ভাৱৰ বশ হৈ কোনো নিৰ্ণয় নল'বা। এইকেইটাতো বুজিলেই। এইখিনি কৈয়েই ৰাৱণৰ মাত ক্ষীণ হৈ আহিল আৰু খন্তেক পাছত তেওঁৰ চকু মুদি দিলে। লক্ষ্মণে ঘূৰি আহিল আৰু ৰাৱণৰ অৱস্থা ৰামৰ ওচৰত ক'লে। তেতিয়া শ্ৰীৰামে লক্ষ্মণক ক'লে, সত্যই সাৰ কথা। ইয়াৰ বিষয়ে মনন কৰিবা। এবাৰ স্বয়ং ৰামচন্দ্ৰ ৰাৱণৰ কাষলৈ গ'ল। ৰাৱণে মৃদু হাঁহি মাৰি ক'লে, ৰাম, তুমি মই জীয়াই থাকোঁতে লংকাত প্ৰৱেশ কৰিব নোৱাৰিলা, কিন্তু মই তোমাৰ চকুৰ আগত পৰকাললৈ যাবলৈ ওলাইছোঁ। পাৰা যদি মোক বাধা দিয়া। এইবাৰ চকু মুদি দিলে, জীৱনৰ কাৰণে মুদি দিলে। ৰামে অভয় মুদ্ৰাত হাত উঠালে আৰু ৰাৱণৰ প্ৰাণ জ্যোতি ৰামৰ ভিতৰলৈ সোমাই গ'ল। এই আখ্যানে ৰামচন্দ্ৰৰ ৰাৱণৰ প্ৰতি থকা দৃষ্টিকোণ পৃথক কৰিছে।
শ্ৰীৰামে ৰাৱণক শত্ৰু বুলি মানি লৈও তেওঁৰ যি জ্ঞান, তেওঁৰ যি বিদ্যতা, তেওঁৰ সহ্য, তেওঁৰ পৰাক্ৰম, এই সম্পূৰ্ণবোৰ তেওঁক সন্মান কৰিছে। সেইকাৰণে ৰাম ৰাম, ৰাৱণ ৰাৱণ। আমিও যদি আমাৰ জীৱনত যদি সন্মান, ভক্তি, নম্ৰ হৈ থাকোঁ, তেতিয়াহ'লে আমিও জয়ী হ'ম।